পাছ কৰাৰ পিছত LP স্কুলত মাষ্টাৰ কৰে এই যে জেনাৰেল এডুকেশ্যন ইভেন আমি লাষ্ট আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এতিয়া যেতিয়া শিক্ষামন্ত্ৰী আছিল আমি শংকৰদেৱ ছাত্ৰালয়তো আমি কৈছিলোঁ যে ছাৰ আমাক এইবিলাক কোৰ্চটো বাদ দিয়ক বেলেগ বেলেগ কোৰ্চ দিয়ক তেখেতে ইনস্পিৰেশ্যন দিছিলে আমাক যোনে যি পাৰে সেইবিলাক কোৰ্চটো ফলকৈ সহায় কৰে স্থাপন কৰা হৈছে বিচাৰোঁ আজিৰ এই ধুনীয়া মুহূৰ্তত ৱৰ্ল্ড থেৰাপি ডে হিচাপে আজি যে কাৰ্যসূচী এইটো মই এতিয়া ফ্লেগ অফ কৰি আছোঁ আৰু সকলৰ মংগল কামনা কৰিছোঁ হেল্থ ইজ ৱেল্থ স্বাস্থ্যই সম্পদ স্বাস্থ্য যদি আমি ভাল ৰাখিব নোৱাৰোঁ আমি কোনো কামত এনজয় কৰিব নোৱাৰোঁ ধৰক ফাৰ্ষ্ট টাইম প্ৰথমবাৰৰ কাৰণে আজি ৱৰ্ল্ড থেৰাপি ডে উপলক্ষে বা কেন্দ্ৰ কৰি কোকৰাঝাৰ ছায়েন্স কলেজে বা ছায়েন্স কলেজৰ উদ্যোগত আমাৰ প্ৰিন্সিপাল সিনহা ডাঙৰীয়াৰ নেতৃত্বত আজি যে আমি কোকৰাঝাৰৰ একদম মজমজিয়াত মেইন প্ৰপাৰত এখন থেৰাপিষ্ট ক্লিনিক খুলিব পাৰিছোঁ সেইটো কাৰণে মই বহুত আজি আনন্দিত আৰু সুখী আৰু অহা দিনত বিটিআৰবাসী ৰাইজৰ কাৰণে বা 32 লাখ পপুলেশ্যনৰ কাৰণে আমি কেনেকুৱা আমি মানুহক মানে আগন্তুক দিনক থেৰাপিষ্ট হিচাপে সজাগতা আৰু সেৱা দিব পাৰোঁ বা বেমাৰ পৰা মুক্ত কৰিব পাৰোঁ সেইটোৰ কাৰণে আৰু 3টা ক্লিনিক অহা দিনত খোলাৰ আমি ব্যৱস্থা হাতত লৈছোঁ আৰু লগতে আজিৰ মানে এই ৱৰ্ল্ড থেৰাপি ডে হিচাপে আমাৰ এই ছায়েন্স কলেজে আজি এখন ধুনীয়া এটা মানে এক্টিভিটিছ ৰাখিছে এইটো হ'ল যে চাইক্লিং ইয়াতে ছোৱালীসকল ল'ৰাসকল আজিৰ দিনত চাইকেলিং কৰিব তো চাইকেলিংটো কিয় কৰিব যে চাইকেলিং কৰিলে মেডিটেশ্যন কৰিলে প্ৰাণায়াম কৰিলে য়োগা কৰিলে আমাৰ ইমিউনিটিটো ষ্ট্ৰং হয় যেহেতু কোভিডটো এতিয়ালৈকেও নিষ্ক্ৰিয় হৈ যোৱা নাই কোভিডৰ ভয়াৱহতা এতিয়াও আছে আৰু ICMR ৰিপৰ্ট মতে আৰু থাৰ্ড ৱেভ অহাৰ এটা চান্সেছ আছে তো সেইকাৰণে আমি আমাৰ ইমিউনিটিটো কেনেকুৱা আমি ষ্ট্ৰং কৰিব পাৰোঁ আৰু আমি মানুহক কেনেকুৱা সজাগতা কৰাই পেলাই নিজকে মানে সুৰক্ষিত কৰিব পাৰোঁ সেইটোৰ কাৰণে আজি ছায়েন্স কলেজে যি ইমান ধুনীয়া এটা ইনিচিয়েটিভ লৈছে চ' বিং এন এক্সিকিউটিভ মেম্বাৰ অফ BTR আই এম ভেৰি হেপী এণ্ড মই এক্সপেক্ট কৰোঁ যে অহা দিনত নট অনলি কোকৰাঝাৰ ইচ এণ্ড এভৰি ডিষ্ট্ৰিক্ট চিৰাং বাক্সা ওদালগুৰি 4টা জিলাতে যেনে এনেকুৱা কাৰ্যসূচী হাতত লয় আৰু এটা ভাল মেছেজ আমাৰ BTR-বাসী ৰাইজক যাতে দিয়ে তো মই আপোনাৰ সাংবাদিক বন্ধুসকলক মই এইটো ক'ব বিচাৰিছোঁ যে আমাৰ মোদী চাহেব কৈ থাকে যে দেশ बदल रहा है तो बहुते कहे जे कहाँ बदल रहे तो कहाँ बदल रहे है जो लोग ये सब बातें बोलते हैं वो लोग यहाँ पे आके थोड़ा देख ले अपनी आँखों से देख ले कि देश बदल रहा है कि नहीं आज केতিয়াবা BTR-বাসী ৰাইজ ভাবিছিলেনে যে কোকৰাঝাৰৰ বুকুত এটা বা এখন থেৰাপিষ্ট ক্লিনিক চেণ্টাৰ হ'ব আজিৰ দিনত হ'ল আজি যে ল'ৰা ছোৱালী অকল আহি গ'ল ইমান সজাগতা আগতে এনেকুৱা এক্টিভিটিছ আছিলনে তাৰমানে যি পৰিৱৰ্তন এটা ধুনীয়া চিটুৱেশ্যন গঢ়ি উঠি আছে আমাৰ BTR-ত শান্তি শৃংখলা সব এতিয়া মুকলিভাৱে সবেই ঘূৰি আছে কোনো অশান্তি নাই একো নাই সবেই নিজা নিজা কাম কৰি আছে সেইদিনা আমাৰ চিফ ছাৰক এজন বুঢ়া মানুহ 60 বছৰ ঊৰ্ধে বুঢ়া মানুহ এজনে ক'লে যে মোৰ টকা পইচা নালাগে মই বুঢ়া হৈ গৈছোঁ মই চাকৰিৰ পৰা অৱসৰ লৈছোঁ মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে এই যে 60 বছৰত আজিৰ দিনত মই উপলব্ধি কৰিব পাৰিছোঁ যে শান্তি BTR-ত আহিছে আজি কোকৰাঝাৰত দেৱৰগাঁও কওক টেঙাপাৰা কওক শান্তিনগৰ কওক সুভাষপল্লী কওক নাৰাবাৰী কওক যদি আপুনি 11টা হওক 12টা হওক আপুনি ঘূৰক ফুৰক আপোনাক কোনেও আপোনাক আগৰ নিচিনা কোনেও হেৰাস নকৰে তাৰমানে যে আমাৰ মাননীয় EM ডাঙৰীয়াই যি এছুৰেঞ্চ দিছে আৰু তেখেতৰ প্ৰচেষ্টাত আমি অহা 3টা ডিষ্ট্ৰিক্টত খুলিব পাৰিম আৰু বিশেষকৈ আমি আজি আনন্দিত যে ইমিউনিটি ডেভেলপমেণ্ট চেণ্টাৰ যে কলেজত খুলিছোঁ এইটো অসমত বোধহয় ফাৰ্ষ্ট ক'তো কোনো কলেজত খোলা নাই আমি আৰু এই প্ৰগ্ৰামটো ষ্টুডেণ্টক কম্পালচাৰি কৰিম আৰু তো আমি অহা দিনত আমি 3টা ডিষ্ট্ৰিক্টত খোলাটো কনফাৰ্ম